যিটো নেকি হাই বন্ধু বান্ধৱীসকল, সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালেই আছোঁ। এতিয়া গধূলি হৈ আছে, চ' গুড ইভিনিং। আৰু মই মোৰ বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ অনলাইনত, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোককো দেখাওঁ। কিনো বস্তু, বৰ ডাঙৰ বস্তু নহয়, সৰু সুৰা বস্তু এটা আনিছোঁ, যিটো নেকি মোৰ বহুত দৰকাৰী হৈ আছিলে এতিয়া। আৰু এই বস্তুটো মই কেনেকৈ আনিলোঁ গম পায়নে? আচলতে মোৰ এইকেইদিন মই ডান্স যিটো শিকাবলৈ গৈ আছিলোঁ, আপোনালোকে দেখা পাইছিলে মোৰ আগৰটি ভিডিঅ'ত। সেই পইচাৰে মই সৰু সুৰা বস্তু এটা আনিছোঁ, মই আপোনাক দেখাইছোঁ। এইটো গেছ কৰকচোন কি? এই লকডাউনৰ পিছৰ পৰা এয়াই প্ৰথম মোৰ অনলাইন বস্তু। এতিয়া মই সেইটো কাৰণে খোলা নাই, ভাবিলোঁ আপোনালোকৰ লগত একেলগতে খুলিম, আপোনালোককো দেখাম কি বস্তুনো। চাই থাকক। পেকেটে পেকেট। দেখি সকলোৱে বুজি পাইছে চাগে। এইটো দেখিলেনে? ষ্টেণ্ড। আচলতে মই আপোনালোকক ভিডিঅ'বোৰ বৰ ভালকৈ দিব পৰা নাই। ভিডিঅ'বোৰ দিওঁতে কিবা লৰচৰ হয়, ময়ো হাতেৰে ধৰি থাকিবলগীয়া হয়, মই সেইটো কাৰণে বৰ ভালকৈ ভিডিঅ'টো কৰিব পৰা নাছিলোঁ। সেই গতিকে মই ভাবিলোঁ যে ভিডিঅ'টি অলপ ভাল হওক আৰু অলপ ধুনীয়াকৈ যাতে মই আপোনালোকৰ আগত প্ৰস্তুত কৰিব পাৰোঁ, সেইবাবে সেইটো ষ্টেণ্ডটো মই অনলাইনৰ যোগেদি অৰ্ডাৰ কৰিছিলোঁ। এইটো দাম বৰ বেছি নহয়, মাত্ৰ 500। আচলতে এইটো মোৰ একদম মনত থকা হ'ব বস্তুটো, কাৰণ এইটো মোৰ প্ৰথম ডান্স শিকাই প্ৰথম পোৱা কিবা এটা পাইছিলোঁ, তাৰ পৰাই মই এইটো প্ৰথম অনলাইনত অৰ্ডাৰ কৰিলোঁ। আৰু মই ভাবিলোঁ যে আপোনালোকৰ আগত ভাল ভাল ভিডিঅ' যাতে মই আগবঢ়াব পাৰোঁ, সেইবাবে মই প্ৰথম এইটোকে ল'বলৈ প্ৰয়াস কৰিলোঁ। আৰু আশা কৰোঁ ভালেই হ'ব। মই বৰকৈ এইকেইটা নাজানো, আগে পিছে মই চুইও পোৱা নাই, প্ৰথমবাৰ এবাৰ চাইছোঁ, গতিকে কেনেকৈ খোলে মই ভালকৈ নাজানো। এইবোৰ কিবা বুটাম থকা নিচিনা লাগিছে। এইটো আৰু মই নুখুলিলেও হ'ব চাগে, কাৰণ ইয়াত দেখাবলগীয়া আৰু একো নাই, যি আছে এইটোৱে। আৰু মেলিলে দীঘল হ'ব, ডাঙৰ হ'ব, ইমানটোৱে। সেইবাবে মই এইটো আৰু নুখুলোঁ, ইমানটোতে সামৰণি মাৰিলোঁ ইয়াৰ। আৰু ভিডিঅ'টো আগলৈও চাই থাকক, আৰু মই কি কি দেখাব পাৰোঁ, কি কি আছে মোৰ ভিডিঅ'টোত আপোনালোকে আগলৈ চালে গম পাব, সেইবাবে চাই থাকিব। আৰু নতুনকৈ চোৱাসকলে পাৰে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব প্লিজ। হাই গাইজ, আপোনালোকৰ আগত মই ধুনীয়া এখন নদী লৈ আহিছোঁ। নদীখন এইখন, ইমান ধুনীয়া মুকলি আকাশৰ তলত ৰৈ মোৰ আজি সঁচাকৈ বহুত ভাল লাগিছে। চাৰিওফালে সেউজীয়া গছ গছনিৰে আৱৰা, মাজত এই ধুনীয়া বৈ অহা নদীখন। তাতে আকৌ নাও আৰু লগতে নাৱৰীয়া। এই ধুনীয়া দৃশ্য হয়তো মই আগতে দেখিছোঁ যদিও মই পাহৰিছোঁ, কিন্তু সঁচাকৈ এতিয়া এনেকুৱা এখন পৰিৱেশ দেখি মোৰ খুবেই ভাল লাগিছে। আৰু এই সৌভাগ্য হৈছে মই মোৰ বাৰ ঘৰত ফুৰিব অহাৰ বাবে। ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকৰ বাবে অতি কম সময়তে বনাব পৰা এটি ৰেচিপি আপোনালোকৰ আগত আগবঢ়ালোঁ। চাই কেনে পালে জনাবচোন দেই, আৰু কোনোবাই জানে যদি এই নদীখনৰ নাম ক'বচোন। প্ৰথমতে কাটি লোৱা পিঁয়াজখিনি মই গৰম তেলত দি দিলোঁ। তেলত অকণমান ৰঙচুৱা হোৱালৈকে অকণমান ভাজিলোঁ। তাৰপিছত অকণমান হালধি দি আৰু অকণমান জিৰা গুড়ি, তাৰপিছত অকণমান জলকীয়া গুড়ি দিম। ইয়াৰ পিছতে আকৌ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম।
ইয়াত বেছি তেলৰ প্ৰয়োজন নহয়। আৰু কাটি থোৱা বিলাহী কেইটামান মই দি দিছোঁ। বিলাহীখিনি গলি যোৱাকৈ হ'লে ভাল হয় বেছি। আৰু সোৱাদ অনুসৰি মই নিমখ দি লৈছোঁ। এতিয়া ভালকৈ লৰাই দিম। অকণমান পানী দি লৈছোঁ যাতে বিলাহীয়ে মছলাই সকলোখিনি ভালকৈ মিহলি হৈ যায়। ঢাকন মাৰি থৈছোঁ অকণমান সময়ৰ কাৰণে। আকৌ হেতাখনে অকণমান লৰাই দিছোঁ। এতিয়া মই অমলেট কৰি থোৱা ডিমটো তাত দি দিলোঁ। আৰু মই মিট মছলাটো খাই খুবেই ভাল পাওঁ, সেইবাবে অকণমান দি লৈছোঁ। তাৰপিছত অকণমান উতল অহালৈ আকৌ ঢাকি দিম। ঢাকি দিয়াৰ পিছত ইয়াৰ ৰেডি। খুব কম সময়তে হোৱা এটা ৰেচিপি আৰু খায়ো খুব ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কেনে পালে জনাব।